গুড ইভিনিং বন্ধুসকল, আপোনালোক সকলোলৈকে জেকেছ এনচিইআৰটি সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ক্লাছ 9ৰ গণিতৰ প্ৰথমটো পাঠ সংখ্যা প্ৰণালী, তাৰে অনুশীলনী 1.1ৰ 3 নম্বৰ যিটো কুৱেশ্যন। কিন্তু কুৱেশ্যনটো সমাধান কৰাৰ আগতে মোৰ আপোনালোকক কেইটামান কথা জনাব লগা আছিল যে মোক কমেণ্টত কেইজনমান ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছে যে ছাৰ নতুন কিতাপৰ এনচাৰখিনি দিয়ক প্লিজ, নতুন কিতাপৰ এনচাৰ লাগে। গতিকে আপোনালোকক মই জনাই দিয়াটো উচিত যে নতুন কিতাপ বুলিবলৈ আপোনাৰ যিকেইখন ইয়াতে নতুন কিতাপ চেঞ্জ কৰি উলিয়াইছে ক্লাছ 9 আৰু ক্লাছ 10ৰ, 8ৰ যথেষ্ট সলনি হৈছে, কিন্তু ক্লাছ 9 আৰু ক্লাছ 10ৰ বিশেষ একো সলনি হোৱা নাই। যিখিনি আপোনালোকৰ আগৰ যিখিনি চেপ্টাৰ, আগৰ যিখিনি অনুশীলনী, আগৰ যিখিনি কুৱেশ্যন গোটেইখিনি একেই আছে। জাষ্ট আপোনাৰ কিতাপৰ সন্মুখত এটা পুনৰালোচনা বুলি এটা টপিক উলিয়াইছে যে পুনৰালোচনা। তাৰমানে আপোনাৰ ক্লাছ 8ত আপোনালোকে যিখিনি পাইছিলে যে পুনৰালোচনা, ক্লাছ 8ত আপোনালোকে যিখিনি পাইছিলে সেইখিনিকে কি কৰিছে, পুনৰ আলোচনা কৰি উলিয়াইছে। তাৰমানে আপোনাৰ যিখিনি ক্লাছ 8ত আপোনালোকে পঢ়ি আহিছিলে সেইখিনি 9ত পুনৰ আলোচনা হৈছে, আৰু যিখিনি ক্লাছ 9ত এতিয়া পঢ়িছে সেইখিনি ক্লাছ 10ত পুনৰ আলোচনা হিচাপে আপোনালোকক উপস্থাপন কৰিছে। গতিকে নতুন বুলিবলৈ বিশেষ একো নাই ক্লাছ 9 আৰু 10ত। জাষ্ট ক্লাছ 8ত যথেষ্ট সলনি হৈছে। ক্লাছ 8ৰখিনি কথা মই ক'ব নাযাওঁ এতিয়া, কিন্তু ক্লাছ 9ত আপোনাৰ মই যিখিনি পঢ়াই আছোঁ সেইখিনি আপোনাৰ পৰীক্ষাত আহিবলগীয়া বিষয়। পুনৰ আলোচনাখিনিৰ পৰা বিশেষ একো নাহে। পুনৰ আলোচনাখিনিক আপোনালোকক জাষ্ট ক্লাছ 9ত বুজিবৰ কাৰণে যিখিনি লাগতিয়াল আছিল ক্লাছ 8ত সেইখিনিহে ইয়াত আলোচনা কৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। তথাপি যদি আপোনালোকক সেইখিনি সলিউশ্যন লাগে, পুনৰ আলোচনাখিনি সলিউশ্যন লাগে, তেন্তে মোক কমেণ্টত জনাই দিব, মই সেইখিনিৰো ভিডিঅ' বনাম। গতিকে আহক আজি আমি যিটো 3 নম্বৰ কুৱেশ্যন সেই কুৱেশ্যনটো ছল্ভ কৰোঁ। ইয়াতে কুৱেশ্যনটো কৈছে যে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া 3/5 আৰু 4/5ৰ মাজত পৰিমেয় সংখ্যা কিমান আছে? 3/5 আৰু 4/5ৰ মাজত অসংখ্য পৰিমেয় সংখ্যা পোৱা যায়। ইয়েছ, আমি আগতেও জানিছোঁ যে দুটা সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকিব পাৰে, কিন্তু আমাক গোটেইকেইটা পৰিমেয় সংখ্যা বিচৰা নাই, জাষ্ট বিচাৰিছে আমাক 5টা পৰিমেয় সংখ্যা লাগে, মাত্ৰ 5টা পৰিমেয় সংখ্যা বিচাৰিছে তেওঁলোকে। গতিকে নিশ্চয় আমি 3/5 আৰু 4/5ৰ মাজত পৰিমেয় সংখ্যাকেইটা উলিয়াম। এতিয়া চাব, পৰিমেয় সংখ্যা যদি উলিয়াব লগা হয়, ইয়াৰ যিটো আগৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত মই 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা উলিয়াইছিলোঁ। গতিকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব আপোনালোকে, তেতিয়া সোনকালে এইটো কুৱেশ্যন ভালকৈ বুজি পাব। এতিয়া আমি 3/5 আৰু 4/5ৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াব লগা হয়, তেতিয়াহ'লে আমি 3/5 আৰু 4/5ক 7ৰে পূৰণ কৰিব লাগিব আৰু হৰণো কৰিব লাগিব। কেনেকৈ পূৰণ হৰণ কৰিব চাওক। 3/5 7ৰে পূৰণ 7ৰে হৰণ, 3 7 গুণ 21 আৰু 5 7 গুণ 35। ঠিক তেনেকৈ 4/5ৰ লগত 7ৰে পূৰণ আৰু 7ৰে হৰণ, গতিকে 4 7 গুণ 28 আৰু 5 7 গুণ 35। এতিয়া 21ৰ পৰা 28লৈ লববোৰ সলনি কৰি গ'লেই উলিয়াব লগা পৰিমেয় সংখ্যাকেইটা আমি পাই যাম। তাৰমানে ইয়াত লব আছে 21, এইখিনিত এইটো, ইয়াত আছে 28। গতিকে ইয়াৰ পৰা আমি লববোৰ আমি সলনি কৰি গ'লেই 21ৰ পিছত আহিব 22, তাৰপিছত আহিল 23, তাৰপিছত 24, 25, 26, এনেকৈ সলনি কৰি গ'লেই, হৰবোৰ সলনি কৰিব নালাগে। সলনি কৰি গ'লে আমি 3/5 আৰু 4/5ৰ মাজৰ পৰিমেয় সংখ্যাকেইটা পাই যাম। কিয়নো চাওক, 3/5 মানে হৈছে 35/21, 21/35। 4/5 মানে হৈছে 28/35। জাষ্ট এই দুটা হৈছে 3/5 আৰু 4/5ৰ সমতুল্য ভগ্নাংশ। গতিকে আমি সুবিধাৰ কাৰণে অলপ ডাঙৰ কৰি লৈছোঁ, যাতে আমি লববোৰ সলনি কৰি আমি সেই
5টা পৰিমেয় সংখ্যা উলিয়াব পাৰোঁ। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। যদি বুজি পোৱা নাই বা যদি কিবা কনফিউজন আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাওক। আৰু গতিকে আপোনালোক সকলোকে মোক ইমান সঁহাৰি দিয়াৰ বাবে ধন্যবাদ থাকিল। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।